ভণ্টি ভাইটিসকল, আমি পাৰ্ট 1ত মালিনী আৰু ৰামৰ লগ পোৱা কথা গম পালোঁ। এতিয়া পাৰ্ট 2 চাওঁ বোলাচোন কি হয়। অ' মা ৰাম যে ৰাম, সৰুতে যে লগতে খেলিছিলো, ৰাম আহিছে জানানে মা? ৰাম আহিছে, তাই ফূৰ্তিটো দেখিছানে মা? ৰাম আহিছে, যা ৰামৰ লগত কথা পাতগৈ আকৌ যা, সৰুতে খেলিছিলি নহয় লগত। ভণ্টি চুপতি গৈ নাথাকিবি দেই, মাৰ খাবি কিন্তু। হ'বচোন এইকেইজনী লাগি নাথাকচোন, বৰ লাজ নাইকিয়া নিচিনা কৰি থাক দেই তহঁতি কেইজনী নিলাজ। চাহ এটা দিলি নহয়, যা তামোল এখনো দি থৈ গৈ। আৰু দেওবাৰলৈ তোৰ জন্মদিন নহয়, তাকো মাতি দিবি যা, বহুত দিনৰ মূৰত আহিছে নহয় ল'ৰাটো। ৰাম, আমনি পালা নেকি? মোৰ অলপ দেৰি হ'ল এই গৰুজনী ইফালে ইফালে ঘূৰাই থাকোঁতে। নাই খুৰা, কিয় বেয়া পাম? মালিনীয়ে চাহ একাপ দিছিলে নহয়, চাহ একাপেই খাই আছিলোঁ। বাকী চিন্তা নকৰিব দিয়ক। মালিনী, খুৰা, মই ঘৰ যাওঁ নহ'লে। মোক দেউতাৰ লগত বজাৰ দুটামান কৰিও মাতিছে। আপোনালোক থাকক দেই। ৰাম, তুমি যাবলৈ ওলালাই নেকি? অহা দেওবাৰলৈ মোৰ জন্মদিন, নিমন্ত্ৰণটো মনত থবা আকৌ। চাবা, নাহিলে আকৌ বেয়া পাম মই। আহিম, কিয় নাহিম? তুমি চিন্তা নকৰিবা, তুমি টেডি বিয়াৰ ভাল পোৱা নহয়, মই এটা লৈ আনিম। ৰামে ঘূৰি আহোঁতে বাটতে ভাবিব ধৰিলে, মা দেউতাৰ বয়সে হ'ল, যদি মালিনীক বিয়া পাতি আনিব পাৰিলে ঘৰখন সম্পূৰ্ণ হৈ যাব। তাকে আজি কথাটো মা দেউতাক কওঁগৈ, কিন্তু কেনেকৈনো কওঁ সেই বুলি ভাবি ৰামে ঘৰলৈ উভতি গ'ল। আহিলি? বৰ দেৰি কৰিলিচোন, বজাৰৰ পৰা পাক এটা মাৰিবগৈ লাগিছিল। দেউতা, হৰেণ খুৰাক লগ পালোঁ, তাতে অলপ দেৰি হৈ গ'ল। তেখেতে তেওঁলোকৰ ঘৰলৈ চাহ খাবলৈ গ'ল, তাতে মালিনীকো লগ পালোঁ, তাই কথা বতৰা পাতোঁতে অলপ দেৰি হৈ গ'ল। ব'লক তেন্তে এতিয়া বজাৰ ওলাওক ব'লক, আকৌ নহ'লে দেৰি হ'বগৈ। তই আকৌ হৰেণৰ ঘৰ পালিগৈ? ময়ো এপাক গৈ আহিব লাগিছিল দেই। তেহেঁতৰ ডাঙৰ ছোৱালীজনী মালিনী ডাঙৰ হ'লগৈ নহয়, এপাক যাব লাগিছিল কিন্তু। বৈ বজাৰলৈ ওলা, বৈ। বজাৰলৈ যাওঁতে ৰামে আধা বাটতে ভাবিব ধৰিলে, অহা দেওবাৰ মালিনীৰ বাৰ্থডে, কি দিওঁ একো ভাবিয়ে পোৱা নাই। সৰুতে টেডি বিয়ে ভাল পাইছিলে, টেডি বিয়ে এটাকে দিওঁ। দাদা, ফুল লৈ যাওক, 20 টকা, ফুল লৈ যাওক, ফুল। ৰামে মনতে ভাবিব ধৰিলে, ফুল লৈ যাওঁ জানো? মালিনী জন্মদিন আৰু 5 দিনৰ পাছতেই, ফুলটো 5 দিনলৈকে মৰি থাকিব। এটা কাম কৰোঁ, টেডি বিয়ে আছে নেকি সুধি চাওঁ আৰু। দাদা, কি ভাবি আছে? ফুল লাগে যদি কওক, আপোনাৰ গাৰ্লফ্ৰেণ্ড নাইবা আৰু কাৰোবালৈ দিব পাৰিব। দাদা, দিওঁ নি কওক? যদি আৰু কিবা বেলেগ লাগে তাকো পাব, আমাৰ দোকানত থপ আছে। দাদা, আপোনাৰ দোকানত টেডি বিয়েৰ আছে নেকি? যদি আছে মোলৈ এটা উলিয়াই দিয়কচোন। হয় শুনো, এইটো টেডি বিয়ে নে ফেডি বিয়েটো কিডাল বস্তু হয় আৰু কি কৰিবি? আৰু দোকানী শুন, যি দিয় ভাল দিবি ক দেই, যাতে ঘূৰাই থৈ যাব নালাগে। নাই দেউতা, একো নাই, এই ফ্ৰেণ্ড এজনীৰ কাৰণে পুতলা এটা লৈছোঁ। ঐ পিতাই, এনেকুৱা কোনজনী ফেন যাৰ বিষয়ে তই বাপেৰক ক'ব নোৱাৰ? সেইটো দাদা, আজিকালি বজাৰত নতুন ফেন ওলাইছে, তাৰ বিষয়ে মাক বাপেকক ক'ব নোৱাৰি। তোক সোধা নাই নহয়, মই নিজৰ পুতেককহে সুধিছোঁ। যা তই সেই টেডি বিয়ে নে ফেডি বিয়েটো উলিয়াই দেগে যা। ঠিক আছে দাদা, মই এতিয়া লৈ আনিছোঁ, আপুনি এতিয়া থাকক। এইটো দাদা আমাৰ দোকানৰ চবচে দামী টেডি বিয়ে। দাদা, এইটো লৈ যাওক, আপোনাৰ গাৰ্লফ্ৰেণ্ডে ভাত খাব পাহৰি থাকিব। দাদা, আপুনি ঘৰ মানুহ, আপোনাক একদম সস্তাত লগাই দিছোঁ। এইটোৰ দাম আপুনি মোক অকল 1000 টকা দিব। তই ঘোঁৰা গাড়ী বিকিছ নে আম্বানী বুলি ভাবিছ? আমাক 200 টকা দিছোঁ, ল'লে ল, নহ'লে যাওঁ বেলেগ দোকানত কিনো। দাদা, মালটো দামী বুলিহে 1000 টকা কৈছোঁ। হ'ব দিয়ক, আপুনি ৰেগুলাৰ কাষ্টমাৰ বুলি মই 200 টকাতে দি দিছোঁ, এইটো লৈ যাওক। ভাইটি ভণ্টি, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰা, কমেণ্ট কৰা, আৰু যদি নেক্সট পাৰ্টটো চাব বিচাৰিছা তেন্তে ছাবস্ক্ৰাইব কৰি কিনাৰ ঘণ্টিটো বজাই দিবা, যাতে মোৰ নতুন ভিডিঅ' প্ৰথম তোমাৰ ওচৰত পায়হি।